ন পৃথিৱী। সেইদিনাখন ৰাতি বাহিৰলৈ ওলাই গ'লোঁ। ভাবিলোঁ জগতে সপোন ৰচা সময়তনো বাৰু কেতিয়াও স্থিৰ নোহোৱা ৰাজপথতনো কি চলি আছে, সেই নিৰ্জন ৰাতি। হঠাৎ দূৰৰ পৰা অহা পক্ষীৰ মাতে মোক বাধ্য কৰালে ভাবিবলৈ, এয়া যেন এক ন পৃথিৱী, এখন নতুন পৃথিৱী। নাই মানুহৰ কোলাহল, নাই চিঞৰ বাখৰ, নাই কাজিয়া পেচাল। পথৰ কুকুৰৰ পোৱাৰিবলৈ শান্তিত মাতৃৰ সতে কৰি আছে কিছু ৰং ধেমালি। কৰি আছে নেকি বাৰু ইহঁতবোৰে ন পৃথিৱীখনক জীপাল? এই জীপাল কৰি থকা পৃথিৱীখনক কৰি আছো নেকি বাৰু মই ভেজাল? কৰি আছো নেকি বাৰু ইহঁতৰ মনৰ শান্তিবোৰ নষ্ট? এৰা সঁচাই বুজিছা, বৰ দুখ লগা। যেতিয়াই মই ভাবোঁ আমিবোৰেনো কি কৰিলোঁ, মাথো অতপালি আৰু অতপালি। উৎপাত আৰু উন্মাদনাই যেন আমাক কালচক্ৰৰ দৰে ঘেৰি ধৰিলে আৰু ঘেৰি ধৰিলে। পাহৰিলোঁ নিজক, পাহৰিলোঁ আনক, আৰু পাহৰিলোঁ মৰমৰ পৃথিৱীখনক। মই আৰু ঘূৰি নাহোঁ, নষ্ট নকৰোঁ ইহঁতবোৰৰ সুখী সময়। এৰি দিলোঁ ইহঁতবোৰৰ হাততেই গঢ়িবলৈ এক ন পৃথিৱী।